খেতিয়কৰ খেতিৰে স্বাৱলম্বী এজন খেতিয়কৰ অগ্ৰগতি। ওদালগুৰি জিলা ৩৬ নং হৰিশিঙা সমষ্টিৰ উত্তৰ পঠিয়াঘাটৰ গাঁৱৰ এজন শ্ৰেষ্ঠ খেতিয়ক খবেৰুদ্দিন আলী। এইগৰাকী খেতিয়কে 2 বিঘা মাটিত থাইলেণ্ডৰ কাচি বগৰী খেতি কৰি লাভৱান হৈছে। চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সা সুবিধা ঋণ নোপোৱা খবেৰুদ্দিনে শ্ৰম কৰি পোৱা ধনেৰে কৰা বগৰী খেতিৰ ফচল ওদালগুৰি, বাক্সা আৰু দৰং জিলাতো চাহিদা বৃদ্ধি পাইছে। পাইকাৰী দামত ৩৫-৪০ টকা দৰত বিক্ৰী কৰা বগৰী খুচুৰা বজাৰত ৫০ টকালৈ বিক্ৰী কৰি পোৱা ধনেৰে পৰিয়াল এটি চলাই আছে। তেখেতৰ মতে সহায়ৰ হাত আগবঢ়াইছে তেওঁৰ বগৰী খেতিৰে। আমি চাওঁ তেওঁৰ ভাষ্য। খেতিয়ক হিচাপে আপোনাৰ ওচৰত আহিলোঁ। হয়, এনে আপোনাৰ নামটো? মোৰ নামটো মহম্মদ ফখৰুদ্দিন। হয়, মোৰ গাঁওখনৰ নাম হ'ল উত্তৰ পঠিয়াঘাট। এনে আমি এইটো চোপা ধৰোঁ উত্তৰ পঠিয়াঘাট। এতিয়া আপুনি যিটো বগৰী খেতি কৰিব লৈছে, এইটো কেনেকৈ আপুনি আৰম্ভণি কৰিছিলে? মই ফাৰ্ষ্টত তাৰমানে বস্তুটো এজন মোৰ বন্ধুই শিকালে। শিকাই দিওঁতে মই তাৰমানে খেতিটো আৰম্ভণি কৰিলোঁ। তেওঁ তাৰমানে মোক অলপ যোগদান দিলে। পুলি চুলি কিবা কিবি অলপ টকা পইচাৰ অলপ সহায় কৰিলে। মোৰ আৰ্থিক অৱস্থা অলপ বেয়া আছিল তেতিয়া ফাৰ্ষ্ট টাইমত। তেতিয়া মোক তেওঁ বন্ধুজনে মোক অলপ সহায় কৰিলে। সহায় কৰি পুলি চুলিও দিলে আৰু বস্তুটো তাৰমানে কেনেকৈ কৰিব লাগে সেইটো মোক পদ্ধতিটো শিকালে। শিকাই দিওঁতে মই খেতিটো আৰম্ভণি কৰিলোঁ। কৰাৰ পিছত মোৰ এনাই সিমান এটা হেৰি হোৱা নাই। 5 বছৰত মই অলপ লাভৱান হ'লোঁ, খৰচ পৰত যায়। এতিয়া এই বছৰ দ্বিতীয় বছৰ অলপ লাভৱান হৈছোঁ। আৰু এতিয়া এই বছৰটো কি হয় মালিকে জানে, কি হয় এতিয়া ক'ব পৰা নাই। এইটো বগৰীটো নে কি নাম বুলি কয়? এইটো হেৰি বুলি কয়, আমি এনাই বঙালী ভাষাত কাচি বগৰী বুলি কয়। এইটো একচুৱেলি মালটো বেয়া নহয়। মালটো তাৰমানে শৰীৰৰ এটা হেৰি আহে আৰু মালটো খালে। এইটো খেতি তাৰমানে কোনো উপকাৰে আছে, উপকাৰ নোহোৱাকৈ নহয়। এইটো সময় এনেই কিমান দিন লাগে? সময়টো আপোনাৰ হেৰি 5 বছৰতে লাগে, আপোনাৰ 9 মাহত 10 মাহত লাগি যায় বস্তুটো। এইটো এনেই ধৰ যিটো পাৰিশ্ৰমিক আপোনালোকৰ নিজৰ ৰাসায়নিক প্ৰথম আপোনাৰ লগাওঁতে অলপ ছুপাৰ DRP আৰু পটাছটো দিব লাগে। আৰু তাৰপিছত আপোনাৰ ৰাসায়নিক সাৰটো একো নহয়, এটা ভিটামিন আছে, ভিটামিনটো দিব লাগে। আৰু হেৰি 10-26 DRP। এই গোবৰটো বেছি লাগে। আপোনাৰ 5 বছৰক লাগি থাকে। এতিয়া মোৰ 3 বছৰ হ'ল। এওঁলোকৰ যিটো মোৰ নিজৰ মাটি সম্পত্তি নাই, গতিকে মই ঠিকা লৈছিলোঁ। বন্ধুজনে ক'লে যে 3 বছৰৰ কাৰণে লোৱা, লৈ পেলাই তুমি ঠিকা কৰা। তেওঁ বন্দবস্ত কৰি দিলে 10,000 টকাত। মই সেনেকৈ ল'লোঁ। এই বছৰৰ পৰা তাৰমানে মাটিটো মুকলিব। চিন্তা কৰা নাই? এতিয়া চিন্তা মানে এনাই আমাৰ ধৰক মাটি সম্পত্তি নাইতো, বাহিৰৰ ফালৰ পৰা কিবা অলপ মাটি এইবছৰ সংগ্ৰহ কৰিব খুজিছিলোঁ, তথাপি নেদেয়। এতিয়া ভাবি আছোঁ যে যিহে নহওক খেতিটো কৰিব লাগিব, চব্জি খেতি হ'লেও কৰিব লাগিব ক'ৰবাত। এনে মাৰ্কেটত কেনেকৈ পাইছে? মাৰ্কেটত আপোনাৰ 40ৰ তলত নাথাকে আৰু 50-60 এনেকৈ যায়। আপুনি যিখিনি মাটি খেতি কৰিছে, মাটি কিমানমান আছে? মাটি এনাই জুখিব গ'লে 1.5 বিঘামান হ'ব। ভালদৰে জুখিলে 1.5 বিঘা হ'ব। এইটো আপোনাৰ মানে ধৰ সপ্তাহত নে ডেইলি বিক্ৰী কৰে? এইটো সপ্তাহত নহয়, ডেইলি। মোৰ ধৰক এতিয়া মালটো অহা নাই, মালটো আহিলে মোটামুটি 1.5 কুইণ্টেল 2 কুইণ্টেল যায়, ডেইলি চেল হ'ব। ডেইলি 1.5 কুইণ্টেল। এনে বাহিৰৰ পৰা আহে নেকি আপোনাৰ? বাহিৰৰ পৰা আহে, নাহা নহয়। আৰু নিজৰ এৰিয়াৰ যিখিনি মানুহ আছে সেইখিনি মানুহ নেই। আপোনাৰ যিটো খেতি কৰিছে, এনেই আপোনাৰ মানে অনিষ্টটো আহে। সেইটো ধৰক এতিয়া চৰাইবিলাক মাৰিব গ'লে অলপ বেয়া। উপায় নাপায় মই তাৰমানে ডেইলি তাৰমানে 4-5জনকৈ মানুহ
খেতিত আছে আৰু এতিয়া এইটো খেতি কৰি লাভৱান হৈছোঁ, কিন্তু ঘটনা হ'ল কি, আমাৰ যদি চৰকাৰে অলপ কিবা আমাক সহায় সুবিধা দিলা হয়, তেনেহ'লে আমি খেতিয়কখিনিয়ে ভাল পালোঁ হয়। যিহেতু মোদী চৰকাৰে এই কৃষকবিলাকত আপোনাৰ কিবা ঋণৰ ব্যৱস্থা কৰিছে আপুনি পোৱা নাই, মই সেইটো পোৱা নাই, যিহেতু 2,000 টকা নে কিবা নাই এনেকৈ পোৱা দিছিলে, নাই, পোৱা নাই, সেইটো সেইটো পোৱা নাই। পোৱা নাই। এতিয়া আপোনাৰ খেতিয়কবিলাকে হয়তো পাব লাগে, পাব লাগে। বহুত কষ্ট কৰি পৰিশ্ৰম কৰে আপোনালোকে। হয়, এতিয়া ধৰক আমি সেইবিলাক পোৱা নাই, আৰু সেইবিলাক আনিব গ'লেও তাৰমানে বহুত দালাল আজিকালি, এইবিলাক কাৰণে তাৰমানে অলপ শাস্তি হয় আমাৰ। যিহেতু চৰকাৰে যদি ডাইৰেক্টলিয়ে আমাৰ খেতিয়কবিলাকক অলপ সহায় সুবিধা দিলা হয়, তেনেহ'লে আমি খেতিয়কখিনি অলপ ভাল পালোঁ হয়। লোৱা নাই, মোৰ ব্যক্তিগত পইচা দি কৰি আছোঁ, আৰু ক'ৰবাত ধৰক অলপ ধাৰ ধুৰ হৈছে, এনেকৈ কৰি আছোঁ আৰু। লোন লোৱা নাই, চৰকাৰৰ পৰা মোৰ কোনো আৰ্থিক সুবিধা পোৱা নাই আৰু। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.